Good morning, everyone. আপোনালোকেতো গম পাইছেই আমাৰ ইয়াত এতিয়া কি চলি আছে, চিটুৱেশ্যনটো ইমান ভাল নহয়। আৰু এই মেছেজটো মোৰ ফ্ৰেণ্ডছ আৰু ফেমিলিবিলাকৰ কাৰণে, যিসকলে মোক কণ্টেক্ট কৰিব ট্ৰাই কৰিছে, জানিব খুজিছে আমি ছেফ আছোঁ নে নাই। এতিয়ালৈকে আমি ছেফ আছোঁ, একো নাই, আমি ঘৰৰ ভিতৰতে আছোঁ। আমাক ইনষ্ট্ৰাক্ট কৰা হৈছে কি ঘৰৰ ভিতৰতে থাকিবৰ কাৰণে, উইণ্ডোৰ পৰা অলপ দূৰত থাকিবৰ কাৰণে, মানে আননেচেচেৰী বাহিৰলৈ নোলাবৰ কাৰণে। ৰাতিটো বহুত বেছি ষ্ট্ৰেছফুল আছিল, গোটেই ৰাতিটো শুব নোৱাৰিলোঁ। মই আৰু শ্ৰেয়স ঘৰতে আছিলোঁ আৰু মোৰ হাজবেণ্ডক ডিউটিলৈ মাতিছিলে, মানে চিটুৱেশ্যনটো এনেকুৱা থকাৰ কাৰণে যাবলগীয়া হৈছিলে ডিউটিত। তো তেওঁ তাত আছিল, আমি ঘৰত আছিলোঁ। বহুত মানে বেছি ষ্ট্ৰেছফুল হৈ গৈছিলে। আৰু ইমান দিনে মানে ৱাৰ এইবিলাকৰ বিষয়ে অকল বুকবিলাকত কিতাপবিলাকত পঢ়ি আহিছিলোঁ আৰু কি কয় নিউজ চেনেলবিলাকত চাই আহিছিলোঁ। কিন্তু কালি যিটো এনজাইটি, যিটো ফিয়াৰ, যিটো ভয় মানে কালি লাগিল, সেইটো মানে এতিয়ালৈকেতো আমি মানে ৰিয়েল এমাৰ্জেঞ্চিটোত যোৱাই নাই আৰু সেইটো মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ, এনেকুৱা চিটুৱেশ্যন হৈছে। আৰু চিটুৱেশ্যনটো ইয়াত বহুত মানে কণ্ট্ৰলত আছে, এতিয়াও হৈ আছে, ইনচিডেণ্টবিলাক হৈ আছে। যিমান নিউজ চেনেলে দেখাইছে সিমানখিনিতো হোৱা নাই বাৰু। আৰু ইয়াৰ গভৰ্ণমেণ্টে বহুত ট্ৰাই কৰি আছে চিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে। ফ্লাইটছবিলাক চব বন্ধ কৰি দিয়া হ'ল, পূৰা এৰ'স্পেচ বন্ধ হৈ আছে। ইয়াৰ পৰা আমি বিচাৰিলেও এতিয়া আমি পটককৈ ওলাই যাব নোৱাৰোঁ। আৰু আশা কৰোঁ গোটেইখিনি সোনকালে ভাল হ'ব, আৰু সেইটোৱে আমি আশা কৰিব পাৰোঁ। এতিয়া চব ভগৱানৰ হাততে। আৰু আপোনালোকে সকলোৱে আমাৰ কাৰণে মানে প্ৰাৰ্থনা কৰিব আৰু দোৱা কৰিব যাতে সকলোবিলাক সোনকালে ঠিক হৈ যায়।